সরকার আমি ভালকে চলাইছো শাসন চলাইছো ঠিক তেনেকৈ আমি গরিব কল্যাণৰ কাৰণে আমি বহুত আঁচনিবিলাক আজি গরিব ৰাইজৰ কাৰণে অন্তদয়াবিলাকৰ কাৰণে আমি তো আজি এই প্ৰেছ কনফাৰেন্সৰ আমাৰ নেশ্যনেলৰ এক্সিকিউটিভ মেম্বাৰ তথা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টি সহ প্ৰভাৰী পৱন কুমাৰ শৰ্মা সবৰ আগত চিনাকি কৰিব দিছে পৱন শৰ্মাজী তেখেত মোৰ ঘৰ হৈছে দিল্লী আগত দিল্লী তেখেত MLA আছিলে এক্স MP আছিলে ঠিক তেনেকুৱা আমাৰ মাজত অসম চৰকাৰৰ আমাৰ মন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সেক্ৰেটাৰী আৰু পূব কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি সহ প্ৰভাৰী আমাৰ নন্দিতা বৰদচা সবে জানে আমাৰ মাজত উপস্থিত সাংসদ এই ডিফু লোকসভা সাংসদ আমাৰ হৰেণ সিং বেদামৰীয়া সবে জানে ঠিক তেনেকুৱা আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সিনিয়ৰ মোষ্ট আৰু অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি কোৰ কমিটি মেম্বাৰ আৰু ইষ্ট কাৰ্বি আংলঙৰ প্ৰভাৰী আমাৰ বিজয় কুমাৰ গুপ্তা ডাঙৰীয়া ঠিক তেনেকুৱা আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি এক্সিকিউটিভ মেম্বাৰ তথা ৱেষ্ট কাৰ্বি আংলঙৰ সহ প্ৰভাৰী আমাৰ পংকজ বৰবৰা ডাঙৰীয়া আৰু স্পোক্স পাৰ্চন আৰু আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টি আমাৰ বিধায়ক আৰু এই ডিফু সমষ্টিৰ বিধায়ক বিদা সিংলেং ডাঙৰীয়া আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টি বিধায়ক আৰু হাওৰাঘাট সমষ্টি বিধায়ক আমাৰ দৰ সিং ৰহান ডাঙৰীয়া সবে চিনি পায় তাৰ মাজত আমাৰ অসম প্ৰদেশৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ আমাৰ দেৱান ধ্ৰুৱ জ্যোতি মৰাল ডাঙৰীয়া দেখা দিছে মেইন আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ আৰু মই নিজে ভলেণ্টিয়াৰলি ইষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টি সেক্ৰেটাৰী ষ্টেটৰ সেক্ৰেটাৰী আৰু স্পোক্স পাৰ্চন আমাৰ মানস ডেকা ডাঙৰীয়া আৰু আজি উপস্থিত এই প্ৰেছ কনফাৰেন্সত আমাৰ সকল আছে ডিপুটি চেয়াৰমেন আছে ठीक তেনেকা আমাৰ ইষ্ট কাৰ্বি আংলঙৰ অফিস বেৰাৰ্ছ আছে তো आदरणीय नरेंद्र मोदी जी के 9 वर्ष उन्होंने जिस सबका साथ सबका विकास सबका प्रयास सबका विश्वास उसको लेकर इन 9 वर्षों में देश का विकास जिस प्रकार से हुआ है उसको लेकर भारतीय जनता पार्टी अलग अलग चरणों में कार्यक्रम की रूपरेखा के आधार पर हर जन से मिलने का उसके परिवार तक पहुंचने का प्रयास 18 करोड़ भारतीय जनता पार्टी के जो सक्रिय कार्यकर्ता हैं उनके माध्यम से और जो भारतीय जनता पार्टी के साथ में अनेक योजनाओं के साथ में लगकर ऐसे मित्रों के साथ में 140 करोड़ जनता के बीच में जाकर 9 वर्षों के इस विकास में उनके बारे में जानकारी देने का जो भारतीय जनता पार्टी का केंद्र की सरकार का जो पक्ष आज उसके निमित्त ही आप सब लोगों को आप लोग आए हैं उसके लिए आपका क्या